ভালটো মই তোমাকে পাওঁ বাট হি ইজ মাই বেষ্ট ফ্ৰেণ্ডটো আজি যেন হৈছে ক'ৰবাত নহয় ক'ৰবাত। আজিকালি বহুত ছোৱালী দেখিছে মানে বিয়াৰ পতাৰ পিছতো কিছুমান ৰিলেশ্যনশ্বিপ চলাই থাকে। বলিউডতো বহুত এটা মানে হিৰোই ধৰক দুটা তিনিটাকে বিয়া পাতে। প্ৰেম যিটো শব্দ বা এপাহি ফুলৰ যিটো মাদকতা সেইটো নোহোৱা হৈছে। চ' এই শাৰীৰিক সুখৰ পিছত দৌৰোঁতে ক'ৰবাত সেই বাস্তৱ জীৱনৰ সেই ঘৰখন ভাঙি গৈছে। যিমানে দিন বাঢ়ি যায় সিমানে মৰমটো কমি আহে। যদি দুটাই 100% দিয়াৰ পিছত সেই ৰিলেশ্যনশ্বিপটো চলা নাই, তাতেও যদি কিবা কিবি কাজিয়া হৈ আছে, তে সেই ৰিলেশ্যনশ্বিপটোত থাকি মোৰ হিচাপত লাভ নাই, ডিভ'ৰ্চ হ'ব লাগে। সন্মানটো যে আমি প্ৰথম বিয়াৰ আগত যিটো মানে কথা কৈ আহোঁ বা ল'ৰাটোৱে যেনেকৈ ছোৱালীজনীক কয় বা ছোৱালীজনীয়ে ল'ৰাটোক যি মানে প্ৰমিছ কৰি পেলাই আহে, চ' সেই বস্তুটো ক'ৰবাত নহয় ক'ৰবাত হেৰাই গৈছে। আজিকালি মানে আণ্ডাৰষ্টেণ্ডিংটো একদমেই নাই এটা ল'ৰা আৰু ছোৱালীৰ মাজত। আচলতে মই বহুত কথা কয় ধৰক মিল নাই কিবা নাই। যদি আপুনি একদম ভালকৈ ভাবে, প্ৰথম কথা দুৱাৰখনৰ ভিতৰৰ কথাটো আমি নাজানো। আৰু আপুনি এতিয়া দিনটোত আজিৰ জেনেৰেশ্যনটোত এনেকুৱা এটা জেনেৰেশ্যন পৰিছে য'ত ভালটো মই তোমাকে পাওঁ বাট হি ইজ মাই বেষ্ট ফ্ৰেণ্ডটো আজি যেন হৈছে ক'ৰবাত নহয় ক'ৰবাত। কিন্তু তাৰে আৰু এটা খুব ধুনীয়া এটা মানে মই ভাবোঁ দেই, আচলতে আমি পটককৈ এখন তাল বজা বুলি আমি কওঁ, কিন্তু দুখন তাল বাজে। আপোনাৰ বা মোৰ বা যাৰে নহওক, ল'ৰা ছোৱালীৰ এজনৰতো ভুল নাথাকে, ডেফিনেটলি দুজনৰ। কিন্তু মেইন প্ৰব্লেমটোৱে হৈছে মনৰ মিল। মই ভাবোঁ টকা পইচা এতিয়া মেটাৰ নকৰে, কাৰণ টকা পইচা থকা চেলিব্ৰিটিবিলাকৰো ডিভ'ৰ্চ হৈছে। যাৰ টকাত এনি টাইম শুই থাকে, তেনেকুৱা যাৰ অভাৱেই নাই একেবাৰে, তেনেকুৱা মানুহ লগত আছে আৰু তেনেকুৱা মানুহৰ ডিভ'ৰ্চ হৈছে। আৰু অসমত বিশেষকৈ দুখীয়াৰ ডিভ'ৰ্চ আৰু ধনী ডিভ'ৰ্চ হৈছে। আচলতে কেছটো কি জানেনে, আমি ভাবোঁ পইচা পাতি বা কিবা সুখ বা শাৰীৰিক সুখ বা একদম অনেষ্টলি ক'ব গ'লে মেইন কথাটো হৈছে মানসিক সুখ। মেইন হৈছে লেক অফ মেণ্টেল পিচ, লেক অফ আণ্ডাৰষ্টেণ্ডিং, লেক অফ অনেষ্টি, লেক অফ ডেট ৰেচপেক্ট। প্ৰথম কথা সন্মানটো নোহোৱা হৈ গ'ল। সন্মানটো যে আমি প্ৰথম বিয়াৰ আগত যিটো মানে কথা কৈ আহোঁ বা ল'ৰাটোৱে যেনেকৈ ছোৱালীজনীক কয় বা ছোৱালীজনীয়ে ল'ৰাটোক যি মানে প্ৰমিছ কৰি পেলাই আহে, চ' সেই বস্তুটো ক'ৰবাত নহয় ক'ৰবাত হেৰাই গৈছে। আৰু আধুনিকতাত এটা বস্তু হৈছে যে মানুহ ব্যস্ততা, মানুহে সময় দিব নোৱাৰে। কিন্তু সেই সময় দিব নোৱাৰাৰ মাজত সময় উলিওৱাটো বহুত ডাঙৰ কথা। চ' মানুহ বা ল'ৰা ছোৱালী বা হাজবেণ্ড ৱাইফে যদি এই আণ্ডাৰষ্টেণ্ডিংটোত আহে, ভৱিষ্যতৰ 10টা বছৰ পিছৰ কথাটো যদি ভাবে, আমি সদায় কালিৰ কথাটো ভাবোঁ, কালি কি হ'ব। আৰু নিডছৰ এটা বস্তু বহুত প্ৰয়োজন এতিয়া মানে হৈ পৰিছে। চবৰে এটা মাইণ্ডছেটত এটাই বস্তু থাকে, এতিয়া নিডছ পূৰণ হোৱা নাই। চবেই ক'ব বহুত মডাৰ্ণাইজ ন পৃথিৱীখন, যে মোৰ ইটো নিডছ সি ফুলফিল কৰিব পৰা নাই, মোৰ সিটো নিডছ। আচলতে নিডছ ইজ অল এবাউট মানে আপোনাৰ সিজনে আণ্ডাৰষ্টেণ্ডিং। যদি আপোনাৰ দুজনৰ মাজত বুজা বৰা আছে, আপোনাৰ দুজনৰ মাজত সেই সন্মান আছে, আকৌ লগৰ সেই সন্মানটোৰ লগত আকৌ ঘৰখনৰ সন্মানটো খুব প্ৰয়োজন। কাৰণ আপোনাৰ পিছত আপোনাক জন্ম দিয়া মাতৃ বা পিতৃ আছে, আপোনাৰ ভাতৃ আছে। চ' সেই গোটেই সাংসাৰিকভাৱে যদি আপুনি চাই দূৰদৰ্শী যদি হয়, 10 বছৰৰ প্লেন এটা কৰি যদি চাই, ডেফিনেটলি ডিভ'ৰ্চো নহয়, ডেফিনেটলি পৰকীয়া প্ৰেমো নহয়। আৰু প্ৰেম এটা কথা দেই, প্ৰেমৰ কোনো বয়স নাই। কিন্তু এতিয়া একদম খোলাকৈ যদি ক'ব লাগে, এতিয়া প্ৰেম হৈছে শাৰীৰিক প্ৰেম, মানসিক, সামাজিক বা আমাৰ এই যিটো আমাৰ প্ৰেম যিটো শব্দ বা এপাহি ফুলৰ যিটো মাদকতা সেইটো নোহোৱা হৈছে। চ' এই শাৰীৰিক সুখৰ পিছত দৌৰোঁতে ক'ৰবাত সেই বাস্তৱ জীৱনৰ সেই ঘৰখন ভাঙি গৈছে, ক'ৰবাত সেই সংসাৰখন ভাঙি ল'ৰা ছোৱালী বৰবাদ হ'ল। চ' সেই শাৰীৰিক সুখ বা সেই এটা যিটো জেনেৰেশ্যনৰ যিটো এটা পোকা চলি আছে মাইণ্ডত, সেইটোৰ পৰা যদি অকণমান বাছি চলে বা সেইটোৰ পৰা যদি অকণমান ফিল'চফিকেল বা স্পিৰিচুৱেলিজিমত অলপ বিলিভ কৰে, ডেফিনেটলি ক'ৰবাত নহয় ক'ৰবাত এই সংসাৰখনো বাচিব, সন্মানো বাচিব, আৰু অসমখন বুলি নহয় পূৰা দেশখন এইবোৰৰ পৰা দূৰত থাকি পেলাই এখন সবল সুস্থ অসম তথা ভাৰত হ'ব, মই বিশ্বাস কৰোঁ। মানে প্ৰথমতে মই ক'ম যে এটা ৰিলেশ্যনশ্বিপত যেতিয়া বিয়াৰ আগত বহুতখিনি কমিটমেণ্ট কৰা হয় কথা, কিন্তু বিয়াৰ পিছত তেনেকৈ যিখিনি কমিটমেণ্ট থাকে পূৰা কৰা নহয়, পাহৰি যোৱা হয়। তো ল'ৰা আৰু ছোৱালীৰ দুটাৰে এটা ভুল আছে। মই ল'ৰাৰ ভুলখিনি প্ৰথমতে কওঁ। আৰু ল'ৰাৰ ভুলটো কি হয়, এজনী ছোৱালীয়ে নিজৰ ঘৰখন এৰি এখন আন ঘৰ আপোন কৰি লয়। তো তাৰপিছত ল'ৰাবিলাকে কি কৰে, ল'ৰাবিলাকে খালি মামাজ বয় হৈ থাকে, মানে মাকৰ কথা মতে মানে মাকৰ আঙুলি নাচি থাকে। আৰু তেনেকৈ নিজৰ ছোৱালীজনীক সদায় মানে নিজৰ ৱাইফজনীক সদায় ডমিনেট কৰিব চেষ্টা কৰে। আৰু আজিকালি কি হ'ল, ছোৱালীবিলাক বহুত বেছি মানে ছেল্ফ ইণ্ডিপেণ্ডেণ্ট হয়। তো আজিকালি ছোৱালীবিলাকক মানে ডমিনেট কৰিলে ছোৱালীবিলাকে ভাল নাপায়। আগৰ নিচিনাতো ছোৱালীবোৰ নাই ন, যেনেকৈ ধৰা দুটামান গালি খাই থাকিলেও হ'লেও থাকে, মাৰ ধৰ হ'লেও থাকে। কিন্তু ছোৱালীবোৰ কিন্তু আজিকালিবোৰ মানে বহুত ছেল্ফ ইণ্ডিপেণ্ডেণ্ট হয়। কিবা এটা যদি বেয়াকৈ কিবা এটাও যদি কৈ দিয়ে ন, ছোৱালীবিলাকে মানে সহ্য কৰিব নোৱাৰে তেনেকৈ।
আৰু ছোৱালীবিলাকৰ কি ভুল হয় মানে গিৰিয়েকটোৰ ফেমিলিৰ পৰা এটা বিশ্বাস পায়। আজিকালি বহুত ছোৱালী দেখিছে মানে বিয়াৰ পতাৰ পিছতো কিছুমান ৰিলেশ্যনশ্বিপ চলাই থাকে, বেলেগৰ লগত চলাই থাকে। তো সেইবিলাকৰ পৰা কাজিয়া সৃষ্টি হয় মানে এটা ৰিলেশ্যনশ্বিপত ফেমিলিত এটা। আৰু ছোৱালীবিলাকে মানে মহিলাবিলাকে আজিকালি নাজানে বিয়াৰ পিছত কেনে থাকিব লাগে, আৰু মানি ল'ব নোখোজে যে বিয়াৰ আগৰ ছোৱালীজনী নহয় এতিয়া আমি বিয়া পাতিছোঁ, আমাৰ বাচ্চা আছে। আৰু এটা কথা, এখন ফেমিলি চলাবৰ কাৰণে আজিকালি পইচা লাগে। যেনেকৈ এতিয়া বিয়াৰ আগত ল'ৰাটোৱে ধৰা 1000 2000 ৰুপিজ খৰচ কৰিলে ডেটৰ কাৰণে, কিন্তু বিয়াৰ পিছততো তেনেকৈ নচলে ন। বিয়াৰ পিছত এখন সংসাৰ চলাবৰ কাৰণে মানে লাখ টকা 1000 টকা লাগে। সংসাৰৰ পিছত খালি সেই ছোৱালীজনীয়ে নহয়, তাৰপিছত বাচ্চা হয়, ঘৰ বাৰী গাড়ী মটৰ চব থাকিব লাগিব ন। তেনেকৈ মানে আৰু কি হয়, ল'ৰাটোৰ যদি ভনীয়েক বাইক থাকে তেনেকৈতো এটা বেলা ল'ৰাকতো বিয়া নিদিয়ে ন। তেনেহ'লে এজনী ছোৱালীক কিয় মানে এনেকৈ বিয়া পাতি পেলাই তাইৰ পৰা আকৌ দহেজ খুজি তেনেকৈ মানে চলি দিবলৈতো নহ'ব। আজিকালি মানে আণ্ডাৰষ্টেণ্ডিংটো একদমেই নাই এটা ল'ৰা আৰু ছোৱালীৰ মাজত, একদম নাই। কাৰণ ছোৱালীবিলাকে বহুত লাক্সাৰী লাইফ বিচাৰে আজিকালি, বিচাৰিবই। কাৰণ নিজৰ ঘৰত যিখিনি পায় ফেচিলিটি পায় তো নিজৰ গিৰিয়েকৰ ঘৰতে বিচাৰিব। আৰু ল'ৰাটোৱে নিজৰ ভনীয়েক আৰু বায়েকক দিব নেকি এনেকুৱা বেলা ল'ৰা বিয়া? নিদিয়ে ন। এটা ভাল ঘৰৰ ল'ৰা, ভাল গভৰ্ণমেণ্ট চাকৰি থকা ল'ৰা এটাকে বিচাৰিব। ভাল মানে চাকৰি গভৰ্ণমেণ্টৰ হওক নহওক, মানে ভাল পইচা কমোৱা ল'ৰা এটাটো বিচাৰিবই। তো তেনেকুৱা ল'ৰা এটা থাকিলেহে তো লাক্সাৰী যদি তুমি মানে মেইনটেইন মানে এফৰ্ড কৰিবই নোৱাৰা, তেনে বিয়া পাতাই কিয়? আৰু বিয়া পাতাৰ পিছত আকৌ তাই ঘৰৰ পৰা তুমি আশা কিয় কৰা দাহেজ লাগে? মানে এইবিলাকতো নচলে ন আজিকালি, এইবোৰ ইলিগেল হয়, ক'ব গ'লেতো এইবোৰ ইলিগেলে হয়। তো আজিকালি মানে এইবিলাক কাৰণৰ কাৰণেই মানে বিশ্বাস, ইণ্ডিপেণ্ডেণ্ট, তাৰপিছতে মৰম কমি আহে। যিমানে দিন বাঢ়ি যায় সিমানে মৰমটো কমি আহে। কিছুমানৰ হ'বও পাৰে নহ'বও পাৰে, কিন্তু যোনটো মই ভাবোঁ আৰু যিমান দিন বাঢ়ি যায় সিমান মৰম কমি আহে। আৰু বিশ্বাসটো বহুত মানে কম হৈ গৈছে আজিকালি। আৰু বিশ্বাস কৰিলেও বিশ্বাসৰ মিছ ইউজ কৰা হয় আজিকালি। আৰু ইণ্ডিপেণ্ডেণ্ট থাকিব বিচাৰে চব ছোৱালীবোৰে, চব ল'ৰাবিলাকে নিজৰ ইচ্ছামতে চববিলাক কৰিব বিচাৰে। আৰু সেইটো কাৰণে আৰু মই কি ক'ম, আৰু একো নকওঁ। আৰু বাকী তোমালোকে মৰম দিবা, মৰম ল'বা, জয় আহোম। এটা খালি শুনা পাইছোঁ মই যে মামীয়েকক পলাই লৈ যোৱা নেকি, সেইটো শুনা পাইছিলোঁ খালি, যে ভাগিনে নিজৰ মামীক পলাই লৈ গৈছে। সেইটো অলপ শুনি বেয়া লাগিছে। এতিয়া কিবা হৈছে তাহাঁতৰ মাজত গম নাপাওঁ, কিন্তু এনেকুৱা হ'ব নালাগে। এটা লাভ, এটা যিটো আছে ভালপোৱা, সেই ভালপোৱাটো বহুত এটা পবিত্ৰ বস্তু। আৰু ভালপোৱাটোত মানে এটা আণ্ডাৰষ্টেণ্ডিংটো থাকিব লাগে। যাক আমি ভাল পাইছোঁ, যাৰ লগত আমি বিয়া পাতিছোঁ, মানে এটা বুজাবুজিৰ মাজেৰে সেই ৰিলেশ্যনশ্বিপটো চলাই লৈ যাব লাগে, আগবঢ়াই লৈ যাব লাগে। তাৰ মাজত মানে এটা বহুত কিবাকিবি খেলি মেলি হৈ যায় ৰিলেশ্যনশ্বিপত। ধৰক কাজিয়া হয়, আৰু আপোনাৰ সেই আৰু কাজিয়া হয়, কিবাকিবি হৈ থাকে আমাৰ ৰিলেশ্যন, আমাৰ হাজবেণ্ড ৱাইফৰ মাজত যেনেকৈ সংসাৰ এখনত কাজিয়া হৈ থাকে। কিন্তু সেই কাজিয়াবোৰ আমি নাচাই জীৱনটো কেনেকৈ আগবঢ়াই লৈ যাব লাগে সেইটোত মন দিব লাগে। সৰু সুৰাটো নখ কাজিয়া হৈয়ে থাকে। আৰু এইটো যিটো ক'লে, যিটো পলাই লৈ যোৱাটো, সেইটো সেনেকুৱা হ'ব নালাগে বস্তুটো। বাহিৰতো এইটো বহুত বেছি হয়, বলিউডততো বহুত, এটা মানে হিৰোই ধৰক 2টা 3টাকৈ বিয়া পাতে। সেই বস্তুটোত মই এটা কথা ক'ব বিচাৰিম যে যিমান পাৰে বুজাবুজিকৈ থকাটো, মানে মিলি থকাটো চাব লাগে। যিমান পাৰে হাজবেণ্ড ৱাইফে হওক বা কোনোবা কাপোলে হওক, যিমান দিন পাৰে ভালকৈ ৰিলেশ্যনটো চলাই লৈ যাই থাকিব লাগে। য'ত দেখা পাইছে যে ৰিলেশ্যনটো চলিব পৰা নাই, যে কথাৰ মিল হোৱা নাই, প্ৰথমতে ভাল বিয়া হোৱাৰ আগতে আমাৰ ধুনীয়া মিল আছিলে, তাই যি কয় মই শুনো, মই যি কওঁ তাই শুনে। কিন্তু বিয়া পতাৰ পিছত মানে অলপ বস্তুটো খেলি মেলি হৈ যায়। কাৰণ তেতিয়া কি হয়, দিনে ৰাতি একেলগে থাকে। বিয়া হোৱাৰ আগতে দিনে অলপ টাইম লগ পায়, তেতিয়া ভাল লাগে আৰু ফূৰ্তি লাগি থাকে লগ পোৱা টাইমখিনি। কিন্তু বিয়া পতাৰ পিছত কি হয়, দিনে ৰাতি একেলগে থকা হয়। সেইটোহে মেইন মানে পৰীক্ষা। মই এটা কথা ক'ব বিচাৰিম যে যিমান পাৰে ৰিলেশ্যনশ্বিপটোত দুটাই 100% দিব লাগে। মানে এটা হাতেদি তালি নাবাজে, দুটা হাতেদি তালি বাজে। আৰু দুটাই 100% ভালকৈ দিব লাগে। যদি দুটাই 100% দিয়াৰ পিছত সেই ৰিলেশ্যনশ্বিপটো চলা নাই, তাতেও যদি কিবাকিবি কাজিয়া হৈ আছে, তে সেই ৰিলেশ্যনশ্বিপটোত থাকি মোৰ হিচাপত লাভ নাই, ডিভ'ৰ্চ হ'ব লাগে। তেতিয়া ডিভ'ৰ্চ হৈ পেলাই নিজৰ লাইফত নিজে আগবাঢ়ি গ'লে হ'ল। কাৰণ ডেইলি আপুনি কাজিয়া কৰি এটা ৰিলেশ্যনশ্বিপত থকাতকৈ, ডেইলি কাজিয়া লাগি এটা ৰিলেশ্যনশ্বিপত থকাতকৈ দুটাই বেলেগ হৈ পেলাই নিজৰ লাইফত মুভ অন কৰিলে হ'ল। সেইটোতো গম পোৱা নাই বস্তুটো, কাৰণ মই লাক্সাৰী লাইফো মই জীয়াই পোৱা নাই, আৰু সেনেকুৱা ধৰণৰ বস্তুটো পোৱাও নাই। সেইটোত মই ইমান এটা ক'ব নাযাওঁ। কিন্তু সেইটোৱে আৰু যে দুটাৰে 100% দুটাই ৰিলেশ্যনশ্বিপত ভালকৈ দিব লাগে। যদি হোৱা নাই, বেলেগ হোৱাটোৱে ভাল আৰু।